So good morning. ৰাতিপুৱাৰ সময় হৈছে 10:16 আৰু যাব ওলাইছো এতিয়া আমি মহামায়া মন্দিৰ বগৰীবাৰী। তো ফাষ্টেষ্ট ৰুটত যদি যাওঁ 2 ঘণ্টা 20 মিনিট 18 মিনিট দুটা দেখাই আছে বাৰু। যিয়ে নহওক কিয় আহিছিলোঁ বিজনী মোৰ নিজৰ হোম টাউনত, তাৰে পৰা এতিয়া যাব ওলাইছোঁ। যদি মহামায়া মন্দিৰ কেতিয়াবা আহিম বুলি ভাবি আছে, আহিব পৰা নাই, মোৰ ভিডিঅ'টোৰ যোগেৰে আপোনালোকে নিশ্চয় চাই পেলাই ভাল পাব। পাই গ'লো আমি হাইৱে, এইটো চাইডত গুৱাহাটী আৰু এইটো চাইডত আমি যাম এতিয়া মহামায়া মন্দিৰ। এইখিনি গেৰুকাবাৰী পইণ্ট বুলি কয় আৰু ইয়াৰ পৰা এতিয়া আমি মহামায়াৰ ফালে যাম। কোনো একো নাই, ৰাস্তা ক্লিয়াৰ। তেল ভৰাই লওঁ অলপমান, 1200 টকা লগাও ডিজেল। মোটামুটি 1000 টকাও নালাগে, তথাপিও 1200 টকাৰ ভৰাই ল'লোঁ, লাগি যাব পাৰে। 300 টাকা ওকে না? খড়গপুর পাহাড়। হ্যাঁ বলতে আমি তো বুঝে 300%। আগৰ ইয়াতে খুব ডকাইতি হৈছিল, মানুহে কৈ থাকে যে ইয়াতে বিৰাট ডকাইতি হয় ৰাতি হ'লে। তাৰমানে ইয়াতে যিবিলাক টুৰিষ্ট বাছ আহে, ASTCৰ বাছবিলাক আহে ৰাতি, তাৰমানে এইখিনি জেগাত পাৰ হ'বৰ কাৰণে বিৰাট ভয় খায়, কাৰণ ইয়াতে ডকাইতি হয় আগতে। এতিয়া কমিছে, এতিয়া এনেকুৱা নাই, কিন্তু লোকেশ্যন চাওক আপোনালোকে, কিছু ধুনীয়া, বহুত ধুনীয়া এইকেইটাৰে। আমি খালি আপাৰ আছামহে গৈ থাকোঁ, কিন্তু লোৱাৰ আছামতো বহুত ধুনীয়া ধুনীয়া বিউটি আছে, চাব আহিব পাৰে মানুহবিলাকে। তো এইটোৱে ৰাস্তা হ'ল এতিয়া খড়গপুৰ, এইখিনি জেগাৰ নাম। চ' এতিয়া পালোঁ চাপৰ, ৰখিলোঁ ইয়াতে অলপমান চাহ পানী খাই লওঁ। আমি এইফালে যাম মহামায়া, এইফালৰ পৰা আহিছিলোঁ। ইয়াতে অলপ চাহ পানী খাই লওঁ পটাপট, আৰু খাই লৈ মেলি যাত্ৰা আৰম্ভ কৰি বেছি সময় নাই হোৱা, 2 ঘণ্টাও হোৱা নাই গাড়ী চলোৱা, 1.5 ঘণ্টামান হৈছে। মাৰ তাৰমানে অলপ ঔষধ খাব লগা আছেতো, সেইটো কাৰণে ইয়াতে বহি পেলাই আৰু চাহ একাপ খাব, বিস্কুট বা কিবা অলপমান খাই ল'ব, খাই লৈ পেলাই টেবলেটটো খাই ল'ব, তাৰপিছত আমি ওলাই যাম আৰু একেবাৰে। চাহ পানী খালোঁ, এতিয়া যাম ডাইৰেক্ট ডেষ্টিনেশ্যন মহামায়া, আৰু ৰখি চিষ্টেম নাই, ডাইৰেক্ট আপোনালোকক লগ পাম। ফাইনেলি আহি পালোঁ মহামায়া মন্দিৰ, গাড়ী পাৰ্কিং কৰিলোঁ ইধাৰ মে। মই এটা লাইনে মিলাব পৰা নাছিলোঁ, তাৰমানে জোতা গাড়ীত থ'ম নে গাড়ী জোতাত থ'ম, পাগলা হৈ আছিলোঁ মই, তাৰমানে কথাটো মিলাব পৰা যায়। পূজাৰ সামগ্ৰী অলপ ল'ব এতিয়া এখেতে এইফালৰ পৰা। ইয়াতে জবা ফুল দিয়ে না? এখন থাল লোৱা হৈছে। কিমান দাদা এইটো ফ্লেটৰ দাম? অলপ 70 50 20 বহুত দাম দেলি। আপুনি মুঠতে 100 টকাত বনাই দিয়ক প্লেট। 100 টকা 100 ৰুপিজৰ বনাই দিয়ক, বাছ হৈ যাব। ঠিক আছে, ইমান হেৰি কৰিব নালাগে আৰু। ইয়াতে বোলে বহুত বান্দৰ আছে, তো আমাক ক'লে যে বোলে লাঠি এডাল লৈ যাব, ইফালে মানে গাড়ী লৈ যাব পাৰে এইটো ৰাস্তাৰে, কিন্তু আমি ভাবিলোঁ কি খোজকাঢ়ি এনেকৈ যাম। মহামায়া মন্দিৰৰ উঠা ৰাস্তা, এইবিলাক ইয়াতে ৰেষ্টুৰেণ্ট খুলিছে। বৰ তাই লাঠি লৈ আহিছে। নহয়, লাঠি এডাল দিছে, ভয় খুৱাব কৈছে, কোবাব নোৱাৰা নহয় তাহাঁতক। আপোনালোকক আজি মই গোটেই মহামায়া মন্দিৰটো ভালকৈ দেখাম, চাব। আহিব নোৱাৰিলেও মোৰ ভিডিঅ'ৰ যোগেৰে আপোনালোকে চাব। ইণ্ডিভিজুৱেল কুপন, ইয়াতে কুপন ল'ব লাগে, আৰু কুপনৰ মাচুল আছে ইয়াতে কিছুমান। তো কুপন মাচুলবিলাক দেখাওঁ। ইয়াত মন্দিৰত অহাৰ পিছত বিভিন্ন ধৰণৰ কুপন মাচুল আছে, ইয়াত চাব পাৰে। শ্ৰী শ্ৰী মা মহামায়া ধাম পৰিচালনা সমিতিৰ বিভিন্ন মাচুলৰ তালিকা, ইয়াতে আপোনাৰ এইখিনি তালিকা এখন, এই তালিকাখনৰ এগেইনষ্টত ইয়াতে কুপন দিয়া হৈ যায়। বাবা চাকি জ্বলোৱা, যোৱা। ক'ত জ্বলাবা তুমি? ভাৰত মাতা কি জয় বুলি কৈ দিয়ক। এয়া মন্দিৰৰ ভিতৰখিনি, গেট নম্বৰ 1। জয় মা মহামায়া। আপোনালোকক একদম মহামায়াৰ ভিতৰখিনি মই দেখাবলৈ চেষ্টা কৰিছোঁ।
হাজাৰ হাজাৰ শ শ কাপোৰ ইয়াত বান্ধা আছে। পিছফালে যে দেখিছে সেইটো মহামায়া মন্দিৰৰ মেইন এৰিয়া, য'ত আমি এতিয়া পূজা কৰিলোঁ। আৰু এইফালে আৰু এটা কি মন্দিৰ আছে বুলি ক'লে? মাৰে আগৰ পুৰণা মন্দিৰ। পুৰণা মন্দিৰটো এই ওপৰ ফালে আছে, এনেকৈ চিৰি বগাই বগাই আমি এতিয়া যাম। কা দেখা ঠাই সৰুটো মহামায়াৰ হেৰি তামাম দমকল। ইয়াতে আপুনি পানী দি দিয়ক, ইয়াতে পানী ওলায়। এতিয়া ইয়াত টেষ্টিং কৰা হ'ব আমাৰ, এইটো টেষ্টিং কৰিম, টেকনিক কিনি পেলাই দিম। ইয়াৰে চিনটো বিৰাট ভাল লাগে, চিনাৰীখিনি বহুত ভাল। ইয়াৰে নেচাৰেল হয়, পূৰা পাহাৰৰ মাজত বিৰাট ধুনীয়াকৈ মন্দিৰটো ইয়াতে আছে। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে, ভাল পাই আছে, লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলত নতুন হয়। এইটো হ'ল পুৰণা মহামায়া দেৱালয়। এতিয়া আহি পালোঁ স্নান ঘাট। এইটো মহামায়া মন্দিৰৰে এটা ব্ৰাঞ্চ হয়, স্নান ঘাট বুলি কয়। ব্ৰাঞ্চেতো আৰু কিনো ক'ম, এইবিলাক ভগৱানৰ ব্ৰাঞ্চ নহয়। এইটো হ'ল শ্ৰী শ্ৰী মহামায়া স্নান ঘাট মন্দিৰ। ইয়াতে আৰু এটা আছে, ছাৰপ্ৰাইজ এটা আছে ইয়াতে, তাকো দেখাই আছোঁ আপোনালোকক। গছ এডাল দেখাম আৰু গছডাল চাই পেলাই আপোনালোকে ক'ব গছডাল কেনেকুৱা ধুনীয়া গছ এডাল আপোনালোকক দেখাই আছোঁ। আৰু প্ৰকাণ্ড বজৰংবলীৰ মূৰ্তিটোও দেখাই আছোঁ ইয়াৰ পৰা, ওচৰৰ পৰা আপোনালোকক দেখাম। এসোপা বান্দৰ পোৱা যায়। কি বস্তু লৈ আছোঁ সংসাৰখনৰ? চ' এই এৰিয়াটো হ'ল মহামায়া স্নান ঘাট মন্দিৰ। আৰু এই মন্দিৰটোত ধুনীয়া ধুনীয়া কিছুমান বস্তু বনাই থৈ দিছে। আপোনালোকে এইডাল চাব পাৰে, এই পিছফালে যিডাল আপুনি দেখি আছে যে এই অৰিজিনেল গছ যেন লাগে, কিন্তু অৰিজিনেল গছ নহয়, এটা বনোৱা গছ। এইটো আৰ্টিফিচিয়েল গছ, চিমেণ্টেৰে কংক্ৰিটেৰে বনাইছে, কিন্তু সঁচাকৈ দেখি পেলাই আপোনালোকে আচৰিত হ'ব, ইমান মজাকৈ বনাই থৈ দিছে এইডাল গছ। মানে চাবলগীয়া আৰু এডাল গছ। আপুনি দূৰৰ পৰা চালে আপুনি পাত্তাই নাপাব যে এইডাল সঁচা নে মিছা। তাৰ ছাইডত আপোনালোকে এইটো চাব পাৰে, এটা ধুনীয়া সাপ এটা এনেকুৱা বনাইছে মূৰ্তি। এইটো হনুমানৰ ডাঙৰ মূৰ্তি এটা বনাইছে, ইয়াতে ষ্টেচু। এইটো নৱগ্ৰহ মন্দিৰ, এইটো জাহাজত বনাই থৈ দিছে। ব্ৰহ্মা মন্দিৰটো এটা ডাঙৰ ৰাজহাঁহৰ ওপৰত বনাইছে। তো ইয়াৰে আচবাবখিনি খুব ধুনীয়া, চাই পেলাই খুব ভাল লাগে। তো নিশ্চয় এই মন্দিৰটোত আপোনালোকে যদি কেতিয়াবা আহে, ফেমিলিৰ লগত আহিব। আৰু আহিলে আপোনালোকে নিজৰ মনোবাঞ্ছাও পূৰণ কৰিব পাৰিব, যিখিনি আশা মানস লৈ পেলাই আহে। মহামায়া মন্দিৰটো খুব প্ৰসিদ্ধ মন্দিৰ। চ' আজি ভিডিঅ'টোত এইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। মহামায়াৰ এই ব্লগটো আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব আৰু নটিফিকেশ্যন প্ৰেছ কৰিব পাহৰি নাযাব। এনেকুৱা ধৰণৰ ব্লগ ভিডিঅ' চাবি থাকিবৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক, বাই বাই, টেক কেয়াৰ, টাটা।